নমস্কাৰ স্বাগতম জনাইছোঁ এছগেন 24 চেনেলটোলৈ অসম চৰকাৰৰ অসম পুলিচ ADRE গেট 3 গেট 4 এক্সামবোৰৰ বাবে এটা মক টেষ্টৰ পেপাৰ লৈ আহিছোঁ বহুত দিন ভিডিঅ' দিব পৰা নাই এটা সৰু প্ৰব্লেমৰ বাবে আকৌ পুনৰ ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰিম আজি মক টেষ্টৰ পেপাৰখন আৰম্ভ কৰোঁ যদি ভিডিঅ'টো ভাল লাগে লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু যদি নতুনকৈ চাইছা প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা যাতে পুনৰ এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকা আজি প্ৰথম কোৱেশ্যনটো হ'ল অলপ জুম কৰি লওঁ এক নম্বৰ কোৱেশ্যন 2023 চনৰ চন্দ্ৰযান 3 অভিযানৰ সৈতে অসমৰ কোনজন ব্যক্তি জড়িত অপচনত চাৰিটা অপচন দিয়া আছে অসমৰ কোনজন ব্যক্তি চন্দ্ৰযান 3 ৰ সৈতে জড়িত আছিল The correct answer is Soyan Dott অপচন সি টো শুদ্ধ উত্তৰ নেক্সট এছিয়াৰ আটাইতকৈ পুৰণি আৰু বিশ্বৰ তৃতীয় পুৰণি গল্ফ খেলপথাৰ যোৰহাট জিমখানা ক্লাব প্ৰতিষ্ঠা হৈছিল যোৰহাট জিমখানা ক্লাব প্ৰতিষ্ঠা কোন চনত হৈছিল The correct answer is অপচন ডি টো 1876 চনত নেক্সট 3 নম্বৰ কোৱেশ্যন জোনাকী 1889 চনত প্ৰকাশ পাইছিল তাৰ মুখপাত্ৰ আছিল কোৰ মুখপাত্ৰ আছিল জোনাকী অপচনকেইটা ভালদৰে মন কৰা The correct answer is অসমীয়া ভাষা উন্নতি সাধিনী সভা অপচন বি টো শুদ্ধ উত্তৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপাত্ৰ আছিল জোনাকী কাকতখন আলোচনীখন নেক্সট 4 নম্বৰ কোৱেশ্যনটো হ'ল অসমৰ কোনটো দিনত সতী জয়মতী দিৱস পালন কৰা হয় জয়মতী দিৱস সতী জয়মতী দিৱস কোন তাৰিখে পালন কৰা হয় The correct answer is অপচন এ টো 27 মাৰ্চ 27 মাৰ্চত অসমৰ সতী জয়মতী দিৱস পালন কৰা হয় নেক্সট 5 নম্বৰ কোৱেশ্যন নিম্নলিখিত কোনজন অসমক ঘূৰণীয়া মেজমেলত প্ৰতিনিধিত্ব কৰা একমাত্ৰ অসমীয়া আছিল অসমৰ ঘূৰণীয়া মেজমেলত অসমৰ পৰা প্ৰতিনিধিত্ব কৰা ঘূৰণীয়া মেজমেলত একমাত্ৰ অসমীয়া আছিল কোন The correct answer is চন্দ্ৰধৰ বৰুৱা অপচন এটো শুদ্ধ উত্তৰ নেক্সট 6 নম্বৰ কোৱেশ্যন অসমৰ কিমান শতাংশ ভূমি অৰণ্যই আৱৰি আছে টোটেল ফৰেষ্টে কিমান শতাংশ ভূমি আগুৰি আছে The correct answer is 30-35 শতাংশ অসমৰ ভূমি অৰণ্যই আগুৰি আছে নেক্সট 7 নম্বৰ কোৱেশ্যন 1823 চনত ৰবাৰ্ট ব্ৰুছে অসমত নিম্নলিখিত কোনখন ঠাইত চাহ আৱিষ্কাৰ কৰিছিল কোনখন ঠাইত 1823 চনত ৰবাৰ্ট ব্ৰুছে চাহ আৱিষ্কাৰ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন চাবুৱাত অপচন সি টো শুদ্ধ উত্তৰ নেক্সট 8 নম্বৰ কোৱেশ্যন বাল্মীকি ৰামায়ণক সপ্তকাণ্ড ৰামায়ণ নামৰ অসমীয়া শ্লোকলৈ অনুবাদ কৰা প্ৰথম অসমীয়া কবি কোন আছিল সপ্তকাণ্ড ৰামায়ণ নামৰ অসমীয়া শ্লোকলৈ অনুবাদ কৰা প্ৰথম অসমীয়া কবিজন আছিল মাধৱ কন্দলী ৰামায়ণ হ'ল মাধৱ কন্দলী নেক্সট অসমীয়ালৈ অনুবাদ কৰা 9 নম্বৰ কোৱেশ্যনটো হ'ল ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলং নিৰ্মাণ কৰিবলৈ চেষ্টা কৰা প্ৰথম অসমীয়া কোন আছিল কোনজন প্ৰথম অসমীয়াই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল The correct answer is অপচন এ টো কলীয়া ভোমোৰা বৰফুকনে নেক্সট 10 নম্বৰ কোৱেশ্যন কোচবিহাৰৰ প্ৰথম শাসক কোন আছিল কোনে প্ৰথম কোচবিহাৰত শাসন কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব লক্ষ্মী নাৰায়ণ নেক্সট অসমীয়া সনেট প্ৰিয়তমাৰ চিঠি কোনে ৰচনা কৰিছিল প্ৰিয়তমাৰ চিঠি কোনে ৰচনা কৰিছিল
The correct answer is হেমচন্দ্ৰ গোস্বামী. নেক্সট 1228 চনত পৃথুক হত্যা কৰা ইলতুৎমিছৰ পুত্ৰৰ নাম কি আছিল? 1228 চনত পৃথুক হত্যা কৰিছিল ইলতুৎমিছৰ পুত্ৰৰ নাম কি আছিল? ইলতুৎমিছে 1228 খ্ৰীষ্টাব্দত পৃথুক হত্যা কৰিছিল. তেওঁৰ পুত্ৰ কোন আছিল ইলতুৎমিছৰ? The correct answer is মোহাম্মদ শ্বাহ. কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত ভাৰতৰ প্ৰথমখন অনলাইন গেমিং উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰা হ'ব? অনলাইন গেমিং উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰা হ'ব. The correct answer is option C2 মেঘালয়. নেক্সট 14 নম্বৰ কুৱেশ্যন. তলৰ কোনটো বড়ো বাদ্যযন্ত্ৰ নহয়? তলত থকা অপশ্যনকেইটাৰ ভিতৰত কোনটো বাদ্যযন্ত্ৰ বড়ো জনগোষ্ঠীটোৰ নহয়? The correct answer is option B2 পুংটো বড়ো জনগোষ্ঠীৰ বাদ্যযন্ত্ৰ নহয়. নেক্সট ৰামায়ণৰ মতে অমৃতৰাজ কোনখন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল? ৰামায়ণৰ মতে অমৃতৰাজ কোনখন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল? অপশ্যনকেইটা চাই লোৱা. The correct answer is প্ৰাগজ্যোতিষপুৰ. নেক্সট নিম্নলিখিত কোনখন অসমীয়া কথাছবি 2017 চনৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা দ্বিতীয়খন চলচ্চিত্ৰ আছিল? 2017 চনৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ বঁটা লাভ কৰা দ্বিতীয়খন চলচ্চিত্ৰ আছিল? The correct answer is option B2 ভিলেজ ৰকষ্টাৰ. নেক্সট 17 নম্বৰ কুৱেশ্যনটো হ'ল কামৰূপ ৰাজ্যৰ কোনজন ৰজাক মহাৰজা ধীৰাজ বুলি জনা গৈছিল? মহাৰজা ধীৰাজ বুলি কামৰূপৰ শাসক এজনক কোৱা হৈছিল আৰু সেই শাসকজন কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল পুষ্যবৰ্মন. পুষ্যবৰ্মনক মহাৰজা ধীৰাজ বুলি জনা গৈছিল. নেক্সট 18 নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনগৰাকী 1968 চনৰ 5 অক্টোবৰত ভাৰতীয় ডাক টিকটত স্থান লাভ কৰা প্ৰথম অসমীয়া আছিল? ভাৰতীয় ডাক টিকটত স্থান লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? The correct answer is option C2 লক্ষ্মীনাথ বেজবৰুৱা. নেক্সট 19 নম্বৰ কুৱেশ্যন বিশ্বজন পাইক বৰাৰ অধীনত আছিল একেদৰে 3000 আৰু 6000 পাইকক নেতৃত্ব দিছিল কোনে? বিশ্বজন পাইক বৰাৰ অধীনত আছিল একেদৰে 3000 6000 পাইকক নেতৃত্ব দিছিল কোনে? নেতৃত্ব দিছিল 3000 6000 পাইকক. এইটো কুৱেশ্যন ইমান অহা দেখা নাযায়, তেওঁ আনচাৰটো দিনো. অপশ্যন বিটো শুদ্ধ উত্তৰ ৰাজখোৱা আৰু ফুকনে. নেক্সট 2023 চনৰ ছেপ্টেম্বৰ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম মহিলা সঞ্চালক হিচাপে কাক নিযুক্তি দিয়া হৈছিল? এইটো অলপ ইম্পৰ্টেণ্ট কুৱেশ্যন. 2023 চনৰ ছেপ্টেম্বৰ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম মহিলা সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছিল. কাক নিযুক্তি দিয়া হৈছিল? The correct answer is option B শুদ্ধ উত্তৰ সোণালী ঘোষ. নেক্সট 21 নম্বৰ কুৱেশ্যন বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড জমা কৰাত অসমৰ এটা প্ৰধান উদ্যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে. এই উদ্যোগটো কি? এই উদ্যোগটো সকলোৱে জানে অসমত চাহৰ বিখ্যাত, গতিকে চাহ উদ্যোগটোৱে বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড জমা কৰাত অসমৰ এটা প্ৰধান উদ্যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু সেই উদ্যোগটো হ'ল চাহ উদ্যোগ.
নেক্সট 22 নম্বৰ কোৱেশ্চন চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক হ'ব অপশ্যন বি টু বীৰপাল নেক্সট গুপ্ত ৰাজবংশৰ সমুদ্ৰগুপ্তৰ সমকালীন বৰ্মন ৰাজবংশৰ ৰজা কোন আছিল বৰ্মন ৰাজবংশৰ ৰজা কোন আছিল গুপ্ত ৰাজবংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা The correct answer is option C2 পুষ্যভূমন সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা আছিল নেক্সট 24 নম্বৰ কোৱেশ্চন অসমৰ নিম্নলিখিত কোনখন ঠাইত 12 চহৰীয়া ভাওনা উদযাপন কৰা হয় 12 চহৰীয়া ভাওনা এইটো কোৱেশ্চনটো ইম্পৰ্টেণ্ট আছে অলপ 24 নম্বৰটো 12 চহৰীয়া ভাওনা ক'ত উদযাপন কৰা হয় The correct answer is জামুগুৰিত 12 চহৰীয়া ভাওনা উদযাপন কৰা হয় নেক্সট 25 নম্বৰ কোৱেশ্চন কোনটো জনজাতিয়ে প্ৰটেক্ট হৰ্ণবিল প্ৰকল্পত মুখ্য ভূমিকা পালন কৰে প্ৰটেক্ট হৰ্ণবিল প্ৰকল্পত মুখ্য ভূমিকা পালন কৰা জনজাতিটো কোনটো The correct answer is option A নিশি জনজাতি নেক্সট সুদাংফাক কিয় বামুণী ৰজা বুলি কোৱা হৈছিল অপশ্যন কিটা মন কৰা সুদাংফাক কিয় বামুণী ৰজা বুলি কোৱা হৈছিল The correct answer is option C2 তেওঁ ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হৈছিল কাৰণে তেওঁক বামুণী ৰজা বুলি কোৱা হয় 27 নম্বৰ কোৱেশ্চন কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত মেইটেইসকল বৃহত্তম জনগোষ্ঠী মেইটেইসকলৰ বৃহত্তম জনগোষ্ঠী কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত The correct answer is option B2 মণিপুৰ হৈ আছে মেইটেই আৰু কোনবা এটা জনগোষ্ঠী সংঘাত গতিকে এটো মন কৰিবলগীয়া কোৱেশ্চন কাৰেণ্ট এফেয়াৰ্ছটো পৰে ভালদৰে মন কৰা 27 নম্বৰ কোৱেশ্চনটো নেক্সট 28 নম্বৰ কোৱেশ্চন আলাবৈৰ যুদ্ধ কোন চনত হৈছিল 28 নম্বৰ কোৱেশ্চন আলাবৈ যুদ্ধ কোন চনত হৈছিল The correct answer is 1669 নেক্সট 29 নম্বৰ কোৱেশ্চনটো হ'ল কোনখন ৰাষ্ট্ৰীয় উদ্যানত গোলাই আৰু বগাপানী দুটা প্ৰধান হাতী প্ৰৱেশ দুৱাৰ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশ দুৱাৰ দুখন হ'ল এখন হ'ল গোলাই আৰু আনখন হ'ল বগাপানী কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশ দুৱাৰ কোৱেশ্চনটো সোধা হৈছে The correct answer is 29 নম্বৰ কোৱেশ্চনৰ অপশ্যন C2 দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ নেক্সট 30 নম্বৰ কোৱেশ্চনটো হ'ল তলৰ কোনজন ব্যক্তিক অসমীয়া গদ্যৰ জনক বুলি কোৱা হয় অসমীয়াৰ গদ্যৰ জনক বুলি কোনজন ব্যক্তিক কোৱা হয় The correct answer is option B2 ভট্টদেৱৰ আনটা নাম হ'ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য এইটো অহা দেখা যায় ভট্টদেৱৰ আনটা নাম গতিকে কোৱেশ্চন কিটাই আছিলে ইমানে আছিল পুনৰ আকৌ নেক্সট ভিডিঅ'ত বাকি কিটা কোৱেশ্চন দিয়া হ'ব নাইবা ভিডিঅ'টো বহুত দীঘল হ'ব গতিকে যদি পুনৰ কৈছোঁ যদি নতুনকৈ চাইছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰা ধন্যবাদ